অ ভাই আমি তিনিও ইমান দিনৰ মূৰত লগ হৈছো ন। সেই যি মেট্ৰিক পাছ কৰাৰ পিছত আমি লগেই হোৱা নাছিলো। আমি লগ হৈছো যিহেতু আমি ক'ত ফুৰিব যাওঁ। অ হয়ো দে, তামান মজা লাগবো। পিছে কিহত যাবি? কিহত যাবি চিন্তা কৰি আছা? তোৰ গাড়ীখন নাই নেকি? তোৰ গাড়ীখন ল'বি, তেল ভৰা খৰচটো দিম যো। হ'ব দে, কোনো টেনশ্যন নাই, ল'ম দে মোৰ গাড়ীখন। এনকে নহ'ব ৰ, মই এনকে যাবা নোৱাৰো। মই মায়েক সুধবা লাগব ফোন কৰি। তোৰ আগৰে সেই স্বভাৱটো যাৱাই নাই নেকি? কলে হাততে মাত্ৰ মায়েকক ফোন কৰিব লাগে, মায়েকক ফোন কৰিব লাগে। ইমান ডাঙৰ হলি এতিয়ানো কথা সেয়ে হৈ আছে নেকি? আগৰ দৰে হৈ আছে নেকি? আমি চাওঁ কি বিন্দাছ আমি। মোক আকৌ বিচিৰি ফুৰিব না, অ'ত ত'ত বিচিৰি ফুৰিব, হাকা লুগাব। দে পিছে তই ফোন কৰ, কিন্তু তই আকৌ আমি ফুৰিব যাম বুলি নকবি। আমি ক'ৰবাত স্কুলৰ পৰাই পিকনিকত যাম বুলি কবি, তেতিয়াহে যাবা দিব। মিছা কথা কবা বেয়াই লাগে, তথাপিতো বন্ধুৰ খাতিৰ ৰক্ষা কৰি কম দে আৰু মিছা কথা। আমি অকস্মাত পিকনিকত যাব লগা হ'লে আমাৰ স্কুলৰ পৰা, আমাৰ প্ৰেক্টিকেলৰ কাৰণে, গতিকে আমি এতিয়া যাম আৰু এতিয়া যামেই আৰু। দে এতিয়া হ'ব দে, ফোন ৰাখো। এতিয়া আৰু পিছে আৰু যাৱাহে কথা আৰু তামান মস্তি লাগব আজি। পিছে ক'ত যাম বুলি ভাবছা তহঁতে? যাম যিকোনো ঠাইত। ৰ নহলি মই এঠাইত বহুত ভাল জেগা তাত চিনি পাওঁ ৰ, তাতে লৈ যাম ৰ তহঁতক। তামান মস্তি লাগব তাতে। মোৰ পেটটোৱে অলপ কেম্বা কৰছি ৰ। হয়তো সেইকাৰণে পাদা বাচৰি আছিল। তই সেইপাৰৰ পৰা পাদি আছিলি না? মই যাবা পাৰিম না নাই ইমান দূৰ জেগা? একদম পেটটো কেম্বা কৰছি দেই। মই কি কৰো এতিয়া? তাৰে বেটা হুকুচ বেছি যাৱাৰ, আৰু বেটা সি কেম্বা কৰছি। যাবা পাৰো না নৰো এইবিলাক পাৰিছে। এইবিলাক নাই দেই, যাবা লাগব এতিয়া, আৰু আমি এইবিলাক নাজানো। পাৰবি যাবা। অ ভাই গাড়ী ৰখো, মই যাবা নৰো। বেছি নাই দে, আৰু বেছি নাই, যাই পামেই আৰু। মই নৰিমে যাবা, আৰু যাবা নৰিম, আৰু মই যাবা নৰিম। মই এনে হাল্লা কৰি থাকা, অলপ সময় তই চেপি ধৰি থাকবা নৰা নেকি? চেপি ধৰি থাক অলপ সময়। দে পালো আৰু, নাম্বা হৈছে আৰু। ক'ত আহি পালো আমি? এই মুকলি জেগাত ক'ত হাগিম মই? হাগে মনে মনে হাগি দি, কোনোবা এটা ঠাইত কোনো দেখা নাপায় দে, এই কাষৰ ফালে যায় হাগি দি। দে তেতিয়াহ'লে মই সিটো কোণাত যাই পেলাই হাগি দিম ৰ। এতে মোক কোনোবা হাগা দেখা পাবা লাগে, ইমান চাফা জেগাত। তামান পিটন দিব, তাড়াতাড়ি যাৱাই ভাল হ'ব। বা কিবাকে হ'ল দে, যাওঁ ৰ এতিয়া। বাপ, ইতানে শান্তি পাইছো দে মই। আজিয়ে গম পালো হাগাৰ সমান সুখ নাই, আৰু হাগাৰ সমান সুখ আৰু ক'তো নাই। বাবা তই আহি পালি, ইমান দেৰি কৰলি। তোৰ লেগি ৰখি একেবাৰে মায়েৰে টোপনিয়ে আহি গেল। ইমান দেৰি হ'ল তোৰ? দেৰি মানে দেৰি এনে হ'ল আৰু, দেৰি হৈ গেল। তই বহুত জেগাত ঘূৰালা নেকি? বহুত জেগাত ঘূৰিছে, সেইকাৰণে দেৰি হ'ল আমাৰ। দে তাড়াতাড়ি হাত মুখ ধু, ভৰি হাত ধু, তাৰে পিছত আৰু কাপোৰযোৰ খোলো, ভাত তাত খাব লাগিল। মোৰো টোপনি লাগছি আৰু, তামান টোপনি লাগি আছে। কালিও টোপনি ক্ষতি হৈছি নহয় মোৰ, বা এই কঁকালৰ বিষটো বহুত হৈছি নহয় মোৰ, সেইকাৰণে যোৱাকালিও টোপনি ক্ষতি হ'ল। যি আৰু মোক ৰখে মাৰছা ইমান দেৰিক লাগি। হ'বই ৰ, মই তাড়াতাড়ি ভৰি খান ধুই পেলাই কাপোৰযোৰ খোলো, তাৰপিছত আৰু মোৰ ভাত তাত খাব ইচ্ছা নাই আৰু। মই তাতে খালোৱে নহয় কিবা কানি, এতিয়া আৰু টোপনি যাম আৰু। হ'ব দে আৰু এতিয়া।